নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ টেক এণ্ড ট্ৰেভেললৈ। আজি মই আপোনালোকক কম পৰ্যটকক আকৰ্ষণ কৰা অতি বিপদজনক কেইখনমান ঠাইৰ বিষয়ে। বন্ধুসকল, যিসকল লোকে বিপদজনক ঠাইত ঘূৰি ভাল পায় তেওঁলোকে আনকি আগ্নেয়গিৰিকো এৰি নিদিলে। হয়, আপুনি ঠিকেই শুনিছে। কিছু লোকে জ্বলন্ত জ্বালামুখীৰ ওপৰত উঠি তললৈ চুঁচৰি নামিবলৈ ধৰিলে, যাক ভলকেনো বৰ্ডিং বুলি কোৱা হয়। পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন লোকে অতি পুৰণা আৰু সক্ৰিয় আগ্নেয়গিৰিৰ ওপৰলৈকে উঠে আৰু তাৰ পৰা এখন বৰ্ডৰ সহায়ত তললৈ নামি সেই যাত্ৰাৰ আনন্দ লয়। বন্ধুসকল, আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে এই যাত্ৰাটো অতিকে ভয়ানক। এনেদৰে যাত্ৰা কৰোঁতে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে সেই যাত্ৰীসকলৰ মুখত ধূলি বালি নোসোমোৱাকৈ নাথাকে। আপোনালোকে জানি আচৰিত হ'ব যে এনেদৰে বৰ্ডৰ সহায়ত তললৈ নামোতে তেওঁলোকৰ দ্ৰুতি 85 কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে হৈ যায়। নম্বৰ 4। বন্ধুসকল, এনেকুৱা লাগে যেন চাইনাৰ মানুহবোৰে অদ্ভুত পুল বনাই বা অদ্ভুত দলং বনাই অতিকে আনন্দ পায়। আপোনালোকে চাইনাৰ কাছৰ দলংখনৰ কথা নিশ্চয় শুনিছে। এই দলঙৰে খোজ কাঢ়োতে প্ৰতিজন মানুহৰে গাৰ নোম শিয়ৰি উঠাটো স্বাভাৱিক। কিন্তু আজি আমি আপোনালোকলৈ তাতকৈও এখন ভয়ানক দলং লৈ আহিছোঁ। এই দলংখন চাইনাত প্ৰায় 200 মিটাৰ উচ্চতাত আছে। এই দলংখনেৰে পাৰ হৈ মানুহে নিজকে খটৰকে খিলাড়ী বুলি ভাবিবলৈ লয়। এই দলঙৰে পাৰ হওঁতে তেওঁলোকৰ গাত ছেফটি বেল্ট লগোৱা থাকে। কিন্তু বিশ্বাস কৰক যে এই ভিডিঅ'টোত আপুনি দলংখনেৰে পাৰ হওঁতে যিমান ভয়ানক বুলি ভাবিছে তাতকৈ প্ৰকৃততে এই দলংখনৰ ওপৰেদি পাৰ হোৱাটো অতি মাত্ৰাত অতিকৈ ভয়ানক। কিন্তু আমি এইটোৱে উপদেশ দিওঁ যে যদি আপুনি এই দলংখনৰ ওপৰে পাৰ হ'ব বিচাৰিছে তেন্তে দলংখনৰ ওপৰেৰে পাৰ হোৱাৰ আগতে নিশ্চয় আপুনি আপোনাৰ জীৱন বীমা কৰাই লওক। কিয়নো এই দলংখনৰ ওপৰতে এবাৰ পাৰ হওঁতে যদি আপোনাৰ কেনেবাকৈ ভৰি পিছলি যায় তেন্তে আপুনি জীয়াই থকাৰ আশাটো নিচেই ক্ষীণ। 3 নম্বৰ। বন্ধুসকল, যদিহে আপোনালোকেও চৰাইৰ দৰে উৰিবলৈ ইচ্ছা আছে তেন্তে আহক ইউকেৰ এই জীপ ৱৰ্ল্ড ভেলোচিটিলৈ, য'ত আপুনি ছুপাৰমেনৰ দৰে উৰাৰ আনন্দ ল'ব পাৰিব। প্ৰকৃততে ইয়াত আপোনাৰ গাত এডাল ছিট বেল্ট লগাই এডাল ৰছীৰ সহায়ত ওখ পাহাৰীয়া এলেকাৰ পৰা তললৈ ঠেলি দিয়া হয়। ছিট বেল্টৰ উপৰিও ইয়াত আপোনাক হেলমেট আৰু চশমাও পিন্ধোৱা হয়। যদিহে আপুনি চশমা নিপিন্ধাৰ ভুল কৰে তেন্তে আপোনাৰ চকুযোৰে অতিশয় কষ্ট পোৱাটো নিশ্চিত। কাৰণ এনেদৰে তললৈ নামোতে আপোনাৰ বেগ 161 কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে যাব পাৰে। এই যাত্ৰাটো প্ৰায় 2 মিনিটৰ, যিটো এটা অতিশয় বিপদজনক আৰু অতি আনন্দদায়ক যাত্ৰা। নম্বৰ 2ত আছে চীনৰ এটা পাহাৰ। বন্ধুসকল, যদিহে আপুনি আপোনাৰ জীৱনত কিবা এটা অতিশয় প্ৰবল কৰিব বিচাৰিছে তেন্তে আপুনি নিশ্চয় এই চীনৰ হুচন পাহাৰটোলৈ আহক। এই পাহাৰটোলৈ নিজৰ পৰীক্ষা ল'বলৈ বিভিন্ন দেশৰ পৰা বিভিন্ন মানুহ আহে। কোৱা হয় যে আপুনি এই সম্পূৰ্ণ পাহাৰটো যদি অকলেই বগাব পাৰে তেন্তে আপুনি আপোনাৰ জীৱনত ভয় শব্দৰ অৰ্থ সম্পূৰ্ণকৈ পাহৰি যাব। এই পাহাৰটো বগাবলৈ বহুতো ৱায়াৰ আৰু ছেফটি সঁজুলি লগোৱা হৈছে, যাতে কাৰো প্ৰাণৰ কোনো সংশয় নহয়। বন্ধুসকল, কিন্তু মই এইটোৱে ক'ম যে যাতে আপোনালোক এই পাহাৰটোলৈ কোনোদিনেই নাযায়। 1 নম্বৰত আছে ট্ৰইলটুংগা, যিটো এনেকুৱা এটা পাহাৰ যি পৃথিৱীৰ সকলো পৰ্যটককে নিজৰ ফালে আকৰ্ষণ কৰে। এনেকুৱা কিয় হয় এই পাহাৰটো দেখিয়ে নিশ্চয় আপুনি অতি সুন্দৰভাৱে অনুমান কৰিব পাৰিছে। নৰৱেত 800 মিটাৰ উচ্চতাত থকা এই পাহাৰটোৰ পৰা এটা অতি অদ্ভুত আৰু এটা অতি ভয়ানক দৃশ্য দেখা পোৱা যায়, য'ত পাবলৈ পৰ্যটকে প্ৰায় 10-11 ঘণ্টাৰ এটা জাৰ্ণি কৰিবলগীয়া হয়। আনহাতে এই পাহাৰটোত কোনো ছেফটি সামগ্ৰী নাথাকে। শেহতীয়া তথ্য অনুসৰি পোৱা যায় যে এগৰাকী অষ্ট্ৰেলিয়ান মহিলাৰ এই পাহাৰৰ পৰা পৰি মৃত্যু হৈছে। এই পাঁচখনেই আছিল পৃথিৱীৰ পৰ্যটকক আকৰ্ষণ কৰা অতিকে ভয়ানক ঠাই। বন্ধুসকল, যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব। লগতে এনেধৰণৰ আৰু ভিডিঅ' চাবলৈ হ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।